Just WhatsApp, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে সকলোৱে। আমি গোটেইকেইটা আজি স্কুললৈ যাই আছোঁ। সেইদিন তাৰমানে খেলা চলি আছিল, সেইবাবে আমি কলেজ গৈছিলোঁ কিন্তু ক্লাছ যোৱা নাছিল, খেলা চলি আছিল আৰু আজিৰ পৰা ক্লাছ ষ্টাৰ্ট কৰিব। সেইকাৰণে আমি এইখিনিতে যাই আছোঁ। এইটো বিকাশী, এইটো ৰিম্পী আৰু এইটো বিনিতা আৰু মই। আমাৰ এই পৰা আমি চাৰিওজনে যাওঁ, আমাৰ ওচৰৰ ওচৰতে ঘৰ আৰু ইয়াৰ পৰা আমাৰ যাই আছোঁ আমি এতিয়া। আৰু মোৰ চেনেলত যাই নতুনকৈ আহিছা তেওঁলোকে সাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো বজাই দিবা। তেতিয়া মই যিহেতু নতুন ভিডিঅ' দিলে নটিফিকেশ্যন যাব আপোনালোকৰ বাবে। সেইবাবে বেল আইকনটো বজাই দিবা আৰু তোমালোকৰ ফ্ৰেণ্ডবিলাকক আমাৰ এডুকেশ্যন কৰি চেনেলটো লিংক দি দিবা। আমি এতিয়া নাৰায়ণপুৰ পাৰ হ'লোঁ আৰু দুজন লগ পালোঁ ইয়াৰ পৰা, এই দুজন আৰু তেওঁলোকে আগত গ'ল। আমি এতিয়া যাই আছোঁ। আজি গোটেইখিনি কলেজ দেখা পাব আমাৰ, মই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। তোমালোকৰ নিশ্চয় খবৰ ভালেই, যদি বেয়া হৈছে কমেণ্ট বক্সত জনাবা, কিহৰ কাৰণে বেয়া হৈছে ক'বা। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, 2-3 মিনিট মানৰ কৰিম, সেইবাবে কাটি কাটি বনাই আছোঁ। আৰু মোৰ ভিডিঅ'টোত কিছুমান কথা ক'ব পাৰোঁ, কাৰণ মোৰ এইটো ভিডিঅ' লাইফষ্টাইলৰ কাৰণে হয়, আপোনালোকে বেয়া নাপাব, মই যিকোনো কথা ক'ব পাৰোঁ। বৰ্তমান পৰিচয় পাৰ হ'লোঁ আৰু পৰিচয় আমি গোটেইকেইজনে লগ হ'লোঁ। ইয়াৰ পাছত আহি থকা দুজনো আৰু আমাৰ এই তিনিজনো আমি গোটেইমানে লগ হ'লোঁ। এতিয়া আমি যাই আছোঁ। ইয়াৰ পৰা কলেজলৈ বেছি দূৰ নহয়, অলপ আগত আছে, অকণমান দূৰ আছে। চাইকেল মাৰি আহিবলগীয়া কথা, আমাৰ তাৰ পৰা একেলগে 7 কিলোমিটাৰ হয়, সেইবাবে বহুত দেৰি লাগি আহোঁতে। গোটেইকেইজনে হাই হৈ দিয়া একবাৰ। তাই নেদেখাসকলে লাজ কৰে, আপোনালোকে বেয়া নাপাব। পিকনিকৰ গাড়ী আহি আছে, ইয়াত চাব পাৰে আপোনালোকে। পিকনিকৰ গাড়ী আহি আছে আমাৰ তাৰমানে কাৰণে পিকনিকলৈকে বেছি দূৰ নহয়, ওচৰতে পিকনিক হয়। চকী, বগামাটি আৰু দাৰাগাঁও এই তিনিখন আমাৰ ওচৰতে থাকে। সেইকাৰণে গোটেইখিনি দূৰৰ দূৰৰ পৰা আহি আমাৰ ইয়াত পিকনিক খাবলৈ আহে। আমি ওচৰত থাকিও জানে আৰু দূৰৰ পৰা আহি পিকনিক খাবলৈ আহি আছে ইয়াত। আমি ওচৰত থাকিও যাব পৰা নাই, মানুহে ওলা নাই। আমি জেলখানাৰ ওচৰ পালোঁ। এয়া ইয়াত জেলখানা বান্ধি আছে, বৰ্তমান বান্ধি আছে, বৰ্তমান হ'ব আৰু বেছি দিন নাই। আৰু কলেজ পালোঁ আৰু বেছি দিন নাই। তেওঁলোকক ভালকৈ আজি কলেজখন দেখাম আমাৰ, চাই থকা ভিডিঅ'টো। কলেজ পালোঁ আৰু এয়া আমাৰ কলেজ এইখন আপোনালোকে চাব পাৰিছে। চাই লওক কলেজখন একবাৰ। কিছুমান যদি এইবাৰ ট্ৰেইনত পঢ়ি আছে, যিসকলে মেট্ৰিক দিব তেওঁলোকে পাছ কৰিলে এইখন কলেজত আহিব পাৰিব। ভালে কলেজখন, টিচাৰো এভেইলেবল আছে, গোটেইখন ছাবজেক্টৰ কাৰণে টিচাৰ আছে। এয়া আমাৰ কলেজ এইখন। বৰ্তমান ৰুম খোলা নাই, চলি বহুত আহি পোৱা নাই। আমি কেইজন আহিলোঁ আৰু মাত্ৰ কেইজনমান আছে, আমি গোটেই কেইজনে ইয়াত আছোঁ বৰ্তমান। ছাৰ দুটামান আহিছে, ইয়াতে বহি আছে ছাৰ কেইজন।